নমস্কাৰ বন্ধুসকল, আপোনালোকে জানেনে চীন দেশৰ এখন গাঁৱত মানুহে এতিয়াও সাপ পোহেও আৰু খায়ো। তো সবিশেষ জানিবলৈ আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চীন দেশত কোব্ৰা সাপৰ মাংস বনাই খোৱা হয়। সাপ হ'ল চীন দেশৰ সকলোৰে প্ৰিয় খাদ্য। আপোনালোকে জীৱনত দেখিছে ধান খেতি কৰা, চব্জি খেতি কৰা আৰু মাংসৰ বাবে মুৰ্গী ফাৰ্মো কৰা হয় আৰু লগতে ছাগলী, মাছৰো ফাৰ্ম বনোৱা হয়। কিন্তু আপোনালোকে জানেনে সাপৰ ফাৰ্মো কৰা হয়? আপোনালোকে জানেনে চীন দেশত লাখৰ সংখ্যাত সাপ পোহা হয় সুন্দৰভাৱে বনাই খাবৰ বাবে? চীন দেশত এনেকুৱা এখন গাঁও আছে য'ত প্ৰতি বছৰে 30 লাখ মান সাপ পোহা হয়। এই গাঁওখনৰ নাম জেচিকিয়ান। ইয়াত সাপৰ ফাৰ্মিং কৰা হয় উপাৰ্জনৰ বাবে। এই গাঁওখনৰ জনসংখ্যা 1000 মান হ'ব। এই গাঁওখনৰ প্ৰতিজন মানুহে প্ৰতি বছৰে 30,000 মান সাপ পোহে। ইয়াত পোহা সাপ জাতিৰ ভিতৰত বেছিকৈ কোব্ৰা, অজগৰ আৰু বিষাক্ত ভাইপাৰ পোৱা যায়। ইয়াত থকা মানুহে বেছিভাগ সাপলৈতো ভয় নকৰে, কিন্তু এটা সাপলৈ বহুত ভয় কৰে, যাৰ নাম হ'ল 5 ষ্টেপ। এই সাপটোৰ নাম 5 ষ্টেপ ৰখাত এটা কাৰণ আছে। ইয়াৰ মানুহে কয় এই সাপটোৱে খুটিলে মানুহজনে 5 খোজমান গৈ মৃত্যু হৈ যায়। সাপৰ মাংস আৰু লগতে সাপৰ বিভিন্ন অংগ বজাৰত বিক্ৰী কৰিবলৈ সাপ পালন কৰে। চাইনাত সাপৰ মাংস খাই বহুত ভাল পায় আৰু লগতে সাপৰ কিছুমান অংগ দৰৱ বনাবলৈ ব্যৱহাৰ কৰে। এই গাঁওখনত সাপৰ লগতে ৰছী, চাহৰ খেতিও কৰা হয়, কিন্তু হ'লেও গোটেই পৃথিৱীতে আজিৰ দিনত স্নেক ফাৰ্মিঙৰ বাবে জনা যায়। এই সৰু গাঁওখনত 1000 মান মানুহ থাকে আৰু 100খন মান সাপৰ ফাৰ্ম আছে। এই সাপবোৰ বিক্ৰী কৰাৰ আগত সাপৰ বিষ আৰু মূৰটো কাটি দিয়া হয়। তাৰ পাছত সাপবোৰ কাটি তাৰ পৰা মাংসবোৰ উলিয়াই পেলোৱা হয় আৰু সাপৰ ছালটো ধুই পিনি ৰ'দত শুকুৱাই তাৰ পৰা কিছুমান বেগ বনোৱা হয়। যেনেকৈ আমাৰ দেশত মুৰ্গী ফাৰ্ম কৰা হয়, তেনেকৈ এই চাইনাৰ এই গাঁওখনত সাপৰ ফাৰ্ম কৰা হয়। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।